নমস্কাৰ, স্বাগতম জনাইছোঁ মই বাতিপৰীয়া PSS ক্লাছ গোলাঘাট চেনেললৈ। বহাগ পুলি এটা কলপুলি কাটি আনিছোঁ আৰু ফুৰিবলৈ আহিছোঁ। আলহী ঘৰতে এখন পচলাৰ আঞ্জা বনাবলৈ লৈছোঁ আৰু পচলা কাটি কটাৰীয়ে তাৰপিছতে অলপ খচি তাৰ যিটো পানী ওলাইছে পানীটো খাইছোঁ। যিহেতু ইউৰিক এচিড বাঢ়িলে পানীটো খাব লাগে। আপুনি সপ্তাহত প্ৰায় 3 দিনকৈ খালেও 4 সপ্তাহত তেনেকৈ যদি খোৱা হয় তেতিয়াহ'লে ইউৰিক এচিড বহুত কমি যায়। আৰম্ভণিতে হ'লেতো একেবাৰে ভাল হৈ যায়। কিছু বস্তু বাছি খাবও লাগে আৰু পচলা তৰকাৰীখনে আমাৰ খাদ্য নলীটো চাফা কৰে আৰু আমি বহাগত খাবও লাগে। পচলাখিনি কাটি হৈছে পচলা এতিয়া খচি আছোঁ। তাৰপিছতে ইয়াৰ ৰসটো গিলাচত লৈছোঁ। আচলতে ৰাতিপুৱাও খালী পেটত আৰু সন্ধিয়া সময়ত যেতিয়া আমাৰ দুপৰীয়া আহাৰ হজম হয় সেই সময়তে এই ৰসটো খাব লাগে। আজিকালিতো বেমাৰৰ বয়সৰ কোনো কথাই নাই। এইটো খোৱাটো ভাল ঘৰতে বিনা খৰচত। আজিকালিতো দৰৱৰ বহুত মূল্য। ইয়াৰ পিছত পচলাখিনি ধুই লোৱা হ'ব। ধুই লৈ তাৰপিছত পিঁয়াজ, নহৰু, আদা এইবোৰ আগতে ৰেডি কৰি ৰাখিছোঁ আৰু এটা বিলাহী, লগতে অলপ চাটনিও ৰেডি কৰিছোঁ। কেঁচা জলকীয়া দুটামান দিছোঁ, 3টা দিছোঁ বাৰু, বেছি নহয়। আৰু 4 টুকুৰা হিচাপেও দিছোঁ, চেপি খাবলৈ ভাল লাগে। আৰু অলপ দাইল দিছোঁ, এটা আলু মাত্ৰ। কেৰাহীত তেল দি তেলটো গৰম হ'বলৈ দিছোঁ। তেল গৰম হৈ আছে। এতিয়া তেলটো অলপ ফেনটো শেষ হ'বৰ হৈছে আৰু তেন্তে পিঁয়াজটো দি দিয়া হয় আৰু যেতিয়া পিঁয়াজটো এটা চেণ্ট আহে সেই চেণ্টটো আহিলেহে জানিব তৰকাৰীখন বৰ সোৱাদ হয়। এতিয়া অলপ সময় পিঁয়াজখিনি মজাই অলপ হালধি মছলা ইয়াতে দিয়া হ'ল। হালধি মছলাখিনি মিলি অলপ পিঁয়াজখিনি অলপ কোমল হ'ল। তাৰপিছত এইখিনি আকৌ চজিনা আৰু